অসমৰ বানপানী এয়া কি আমাৰ জাতীয় উৎসৱ কিমান কেতিয়ালৈকে আমি এনেকৈ সাহায্য দি থাকিম বা আমি কাৰ্য লৈ আপোনালোকে চাওক এইবাৰ অসমত যিটো অৱস্থা হৈছে ইমান ভয়াৱহ অৱস্থা যিটো আমি বহু দূৰৰ পৰা মানুহে কিন্তু সাহায্য দি থকাটো জানো আমাৰ সমাধান কেতিয়ালৈকে এই বানৰ কবলৰ পৰা মুক্ত কেতিয়ালৈকে এই খনন কাৰ্য বন্ধ হ'ব কেতিয়ালৈকে আমি এনেকৈ মানুহৰ প্ৰাণৰ আহুতি দিব আপুনিও হয়তো নাজানে আৰু আমিও নাজানো কিন্তু চৰকাৰখনে ইয়াৰ ক্ষেত্ৰত গুৰুত্ব দিয়াটো উচিত হয়নে নহয় বানপানী এনেকুৱা হৈছে যে বানপানী এটা উৎসৱ ইফালে সিফালে পইচা উঠাই যোনে যেনেকৈ পাৰিছে পইচা সহায় আগবঢ়াই গৈ আছে বহুত মানুহ আহিছে এওঁলোক যিবিলাকে আজি আহি তাতে বানপীড়িত লোকসকলক সহায় আগবঢ়াইছে তেওঁলোকলৈ মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোক হিৰো নহয় তেওঁলোক হিৰো নহয় তেওঁলোক ভগৱান আল্লাহ তেওঁলোকক ভগৱানৰ আল্লাই পঠাইছে কিন্তু এইটো আমাৰ সমাধান নহয় আমি এই বিষয়ে অলপ বিশদভাৱে চিন্তা কৰাটো খুবেই প্ৰয়োজন নহ'লে অসমৰ এনেকুৱা বানপানীটো সদায় আহি থাকিব আৰু এনেকৈ মানুহৰ মৃত্যু হৈ থাকিব মৃত্যুৰ কিৰিলি পাৰিয়ে থাকিব কিন্তু আমি ইয়াক বন্ধ কৰিম কেনেকৈ ইমান ডাঙৰ চৰকাৰ শক্তিশালী চৰকাৰ থকাৰ পিছতো আমি অসম বানৰ কবলত